নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ জনাব কমেণ্ট কৰি। আৰু মোৰ ভালেই। আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু বহাগ বিহু আহি পালেহি, সকলোৰে ঘৰে ঘৰে পিঠা লাড়ুৰ প্ৰস্তুতি চলাই আছে। তো আজি ময়ো ভাবিলোঁ নাৰিকলৰ লাড়ুকে বনাই লওঁ। আৰম্ভণিতে মোৰ নাৰিকল লাড়ুটো। তো এয়া মই নাৰিকলখিনি ধুনীয়াকৈ এতিয়া মই বাকলি গুচাই লওঁ। এয়া দেখিছেনে, নাৰিকলৰ ওপৰত থকা ৰঙা বাকলিখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ। যিহেতু ধুনীয়াকৈ কাটি ল'লে নাৰিকলখিনি ধুনীয়াকৈ বগা হয়, নহ'লে ৰঙচুৱা নিচিনা হয়। এতিয়া মই ধুই লৈ মেলি ধুনীয়াকৈ এনেধৰণে কাটি লৈছোঁ। আপোনালোকৰ নিজৰ ইচ্ছামতে কাটি ল'ব। আৰু এইখিনি এতিয়া মই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি দিম। যিহেতু আজিকালি সকলোৰে ঘৰে ঘৰে গ্ৰাইণ্ডাৰ থকাৰ বাবে কামবোৰ অতি সহজ হৈ যায় আৰু সুবিধাজনক হৈ যায়। আৰু এতিয়া মই এড কৰি দিছোঁ 2 কাপ চেনি। যিহেতু মই 3টা নাৰিকল লৈছিলোঁ, সেইবাবে 2 কাপ চেনি দি দিছোঁ। চেনিৰ পৰিমাণটো বেছি হ'লে লাড়ু বনাবলৈও ভাল হয়। আৰু এইখিনি মিহলাই লৈছোঁ। মিহলাই লৈ মেলি পুনৰবাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি দিম। পুনৰবাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড নকৰিলেও ধুনীয়া লাড়ু হয়, তথাপিও গ্ৰাইণ্ড কৰি দিছোঁ। এয়া গ্ৰাইণ্ড কৰিলে মানে কি হয়, নাৰিকলখিনি আৰু বেছি কোমল হৈ যায়, মানে ছফ্ট হৈ যায়। সেইবাবে মই পুনৰবাৰ গ্ৰাইণ্ড কৰি দিছোঁ। কিমান ধুনীয়া লাগিছে চাওক। আৰু এতিয়া মই কেৰাহী পাতি দিছোঁ। কেৰাহী পাতাৰ লগে লগে এতিয়া মই দি দিছোঁ এয়া নাৰিকলখিনি। আৰু গেছৰ ফ্লেমটো একেবাৰে কমত থ'ব, নহ'লে পুৰি যোৱাৰ চান্স থাকে। আৰু এতিয়া আপোনালোকৰ হাতটো একেবাৰে নন ষ্টপ আপোনালোকে নাৰিকলখিনি লৰাই লৰাই ভাজি থাকক। যদি লৰাই লৰাই ভাজি নাথাকে, তেতিয়া নাৰিকলখিনি লাগি যোৱাৰ চান্স থাকে, মানে নহ'লে লাগি গ'লে আৰু নাৰিকলখিনি ৰঙচুৱা হৈ যাব। আৰু ভাবিলোঁ এয়া হ'ল নেকি বুলি, কিন্তু হোৱা নাই, আৰু অলপ ভাজিবলৈ আছে। এয়া ভাজি লৈছোঁ আৰু ভাজি ভাজি এয়া মোৰ ফাইনেলি হৈ গ'ল। তো এয়া নাৰিকলখিনি ভাজাৰ পাছত আপোনালোকে অলপ ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হ'লে নাৰিকলৰ লাড়ু বনাবলৈ অতি সহজ হয় আৰু হাতটো পুৰা নাযায়, নহ'লে গৰমে গৰমে কৰিলে হাতত বহুত পুৰি যোৱা চান্স থাকে। আৰু এতিয়া মই দি দিছোঁ ঘি অকণমান দি মেলি এয়া নাৰিকলখিনি যে লাড়ু কৰি লৈছিলোঁ, পুনৰবাৰ আকৌ মই ঘি লগাই লগাই লাড়ু কৰি লৈছোঁ। তেতিয়া আৰু বেছি ভাল হয় আৰু টাইট হৈ যায়। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ লাড়ু হৈ গ'ল। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। আৰু আপোনালোকে যদি ঘি দি যদি নাৰিকলৰ লাড়ু খোৱা নাই, খাই চাব। নাৰিকলৰ লাড়ুত এনেধৰণে ঘি অলপ লগালে বহুত খাবলৈ ভাল লাগে। আৰু আপোনালোক সকলোকে আগতীয়াকৈ বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। বাই বাই।